দিল্লীৰ লক্ষ্মীবাই নগৰত দুৰ্গা পূজাৰ মূৰ্তি আনিছিলে তাকে চাবলৈ বুলি এটাই বাছ ষ্টপ পৰে মোৰ খোজকাঢ়ি যাব পাৰি কিন্তু মই এটা ষ্টপে হয় বাছত গ'লোঁ গৈ পেলাই বাছৰ পৰা অলপ কলনী এৰিয়া নামি পেলাই মই গৈ আছোঁ অলপ কলনীৰ ভিতৰত পাতিছিল যেহেতু বেংগল উৰিষ্যা বিহাৰ এই মানুহখিনি হ'লে বা অসমৰ মানুহ অলপ বেছিকৈ থাকিলেহে এই মূৰ্তিৰ পূজাটো পাতে দিল্লীতো সকলো মানুহে নৱৰাত্ৰি উদযাপন কৰে আৰু ঘৰত বহাই পেলাই সকলোৱে পূজা কৰে 9টা দিনে উপবাস ৰাখে কিন্তু আমি মূৰ্তি পূজা যেহেতু ভাল পাওঁ মই চিআৰ পাৰ্কত যাওঁৱে চিত্তৰঞ্জন পাৰ্কত আজি বোলো সপ্তমী যাওঁচোন মই ওচৰতে কাৰণ চিআৰ পাৰ্ক মোৰ পৰা 8 কিলোমিটাৰমান হয় 8 কিলোমিটাৰ এয়া ওচৰতে মাতাৰ দৰ্শন কৰোঁগৈ সেইকাৰণে মই বজাৰো কৰিবলগীয়া আছিল আইএনএ মাৰ্কেটত এয়া গ'লোঁ দুখন পূজা পাতিছিল ইয়াৰ মূৰ্তিটো অলপ সৰু মই কালী মন্দিৰৰ লগতে পাতিছে ইমান চাফ সুতৰা পণ্ডিত নাছিলে পুৰোহিত কাৰণ 7টাৰ পৰাহে আহিব তেওঁ আকৌ ৰাতিপুৱা কৰিলে গুচি যায়গৈ দুপৰীয়া মোৰ যোৱাৰ টাইমটো অলপ বেলেগ হ'ল ন 4:30 মান বজাতে পালোগৈ মই ইমান ভাল লাগিল ন ইমান মানে মনত শান্তি এটা প্ৰশান্তি অনুভৱ কৰিলোঁ মই একেবাৰে সাষ্টাংগে প্ৰণাম কৰিলোঁ এখন বেলেগ পূজা লাষ্টৰখন থ্যাংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ